মঞ্চৰ দ্বাৰা আমি যি অৱস্থান ধৰ্মঘট পালন কৰিব গৈ আছোঁ, ইয়াৰ দ্বাৰা আমি কেইটামান মেছেজ দিব বিচাৰিছোঁ। প্ৰথমে মেছেজ দিব বিচাৰিছোঁ যে অত্যাচাৰী যি বাংলাদেশ চৰকাৰ আছে, যি মৌলবাদী তেওঁলোকে ইনফ্লুৱেঞ্চ হৈ আমাৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলক যি অত্যাচাৰ কৰিছে, তেওঁলোকৰ জীৱনৰ প্ৰতি যি ভাবুকি সৃষ্টি কৰিছে, তেওঁলোকৰ মৌলিক অধিকাৰৰ প্ৰতি যি সৃষ্টি কৰিছে, সেইখিনি যাতে ঘূৰাই দিয়ে। আৰু আমি গোটেই বিশ্বৰ যিমান হিন্দু আছে সকলোৱে এক হৈ আমি খাৰা হৈ আছোঁ। গতিকে বাংলাদেশত থকা হিন্দুসকলক আমি ইয়াৰ দ্বাৰা এটা মেছেজ দিছোঁ যে আপোনালোকে ভয় নকৰিব। আমি গোটেই পৃথিৱীত যিমান সনাতনী হিন্দু ধৰ্ম মানুহ আছোঁ আৰু যি মানৱীয়তা ধৰ্মত বিশ্বাস কৰে সকলো আপোনালোকৰ ওপৰত আছে, আপোনালোকে ভয় নকৰিব। আৰু চৰকাৰ বাংলাদেশ চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে 71 বাংলাদেশৰ ৱাৰ পাহৰিছে, ভাৰতবৰ্ষৰ তেওঁলোকৰ ছাপোৰ্টৰ কথা ভাবিছে যে ভাৰতবৰ্ষ নহ'লে তেওঁলোকে যে জীয়াই থাকিব নোৱাৰিব, তেওঁলোকৰ যি ইকনমিক যে প্ৰভাৱ পৰিব, তেওঁলোকৰ দেশৰ যে অস্তিত্ব নাইকিয়া হ'ব, তেওঁলোকে পাহৰি গৈছে। কাৰণ তেওঁলোকে ক্ষণস্থায়ীভাৱে মৌলবাদী যি শক্তি তাৰ যি প্ৰভাৱ পৰিছে তেওঁলোকে অন্ধ হৈছে। আৰু ইয়াৰ দ্বাৰা আমি বিশ্বাস কৰোঁ যে আমাৰ ভাৰত চৰকাৰে অনতিপলমে এনেকুৱা ব্যৱস্থা ল'ব যে আমাৰ বাংলাদেশত যিবিলাক হিন্দু নাগৰিক আছে তেওঁলোকক সকলো প্ৰকাৰে তেওঁলোকক প্ৰটেকশ্যন দিব সকলো দিশতে। আৰু আমি বাংলাদেশতো হিন্দু হিচাপে আমি আমাৰ নিজৰ প্ৰতিষ্ঠিত হৈ পেলাই আমি দেশৰ মানুহৰ লগত হিন্দুসকলেও যাতে তাতেও খাৰা হৈ তেওঁলোকে জীয়াই থাকিব পাৰে তাৰো ব্যৱস্থা কৰিবলৈ আমি ভাৰত চৰকাৰক ইয়াৰ দ্বাৰা আহ্বান জনাইছোঁ। আৰু আমি বিশ্বাস যে তেওঁ এই কামটো যে আৰম্ভ কৰিব অনতিপলমে আমাৰ যি চিন্ময় দাস, প্ৰভু ঈশ্বৰৰ লগতে বাকী আমাৰ সন্যাসীসকলক তেওঁলোকে গ্ৰেপ্তাৰ কৰি ৰাখিছে, অনতিপলমে তেওঁলোকে ৰিলিজ দিব লাগে। আৰু তেওঁলোকে এই আমাৰ গোটেই ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ হিন্দু সনাতনী মানুহৰ পেচাত তেওঁলোকে সেও মানিব লাগিব আৰু সেইটো আমি কৰিহে এৰিম। ধন্যবাদ। বিশ্বজুৰি বাংলাদেশৰ ঘটনাৰ প্ৰতিবাদৰ নিন্দা হৈ আছে, প্ৰতিবাদ হৈ আছে, কিন্তু বাংলাদেশৰ যিটো চৰিত্ৰ সেইটো কিন্তু পৰিৱৰ্তন হোৱা নাই। কিমানখিনি আশাবাদী যে আপোনালোকৰ এই প্ৰতিবাদে ভাৰত চৰকাৰে বাংলাদেশৰ বিৰুদ্ধে কিবা কঠোৰ স্থিতি গ্ৰহণ কৰা উচিত বুলি ভাবেনে? সকলোকে নমস্কাৰ থাকিল। আমি বাংলাদেশত যি ঘটনা ঘটি আছে, সনাতনী হিন্দুৰ ওপৰত যি অত্যাচাৰ চলি আছে, আমি তাৰ কাৰণে সিহঁতৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ, সমবেত আছোঁ। আৰু আজি অকল শ্বিলঙতে নহয়, গোটেই ভাৰতবৰ্ষত উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি সমদল কৰি ধৰ্ণা প্ৰদৰ্শন কৰিম। আমাৰ অসমতো গোটেই জিলা কেন্দ্ৰত অনুষ্ঠান আজি আমি পালন কৰি আছোঁ। আমি আশা কৰিছোঁ আজি এই ধৰ্ণা কাৰ্যক্ৰমৰ জৰিয়তে আমি তাৰপিছত যি উপায়ুক্ত মহোদয়ক মেমৰেণ্ডাম প্ৰদান কৰিম যে এই অত্যাচাৰ আৰু এই যে অবিচাৰ চলি আছে হিন্দুসকলৰ ওপৰত, সেইটো অবিলম্বে বন্ধ কৰিব লাগে। আৰু আমি ভাৰত চৰকাৰকো আৰু চাপ সৃষ্টি কৰিম যাতে তেওঁলোকে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি হিন্দুসকলৰ সুৰক্ষা প্ৰদান কৰাত আৰু সমৰ্থ হয়। আমি আশা ৰাখিছোঁ আজি হাজাৰ হাজাৰ ৰাইজ নহয়, লাখ লাখ ৰাইজ আজি গোটেই অসমত আৰু কোটি কোটি ৰাইজ গোটেই ভাৰতবৰ্ষত ইয়াৰ কাৰণে ওলাই আহিব আৰু ইয়াৰ এটা সমাধান হ'ব বুলি আমি নিশ্চয় আশা ৰাখিছোঁ আৰু আমি আশাবাদী। লগতে এটা ক'ব লগা আছে যে আমাৰ শ্ৰদ্ধাৰ আৰু পূজনীয় চিন্ময় কৃষ্ণ মহাৰাজজীক যি গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ লগত যে আৰু 5জন সন্ন্যাসীক গ্ৰেপ্তাৰ কৰিছে, সিহঁতক অবিলম্বে মুক্তি দিব লাগে। আজি আমি এই দাবী জনাম। আৰু বাংলাদেশ চৰকাৰে আমাৰ হিন্দুসকলক চাকৰিৰ পৰা জোৰ জবৰদস্তি কৰি অব্যাহতি প্ৰদান কৰি আছে, আমি তাৰ বাবে আজি প্ৰতিবাদ জনাম। এই ক্ষেত্ৰত ভাৰত চৰকাৰে আজি এই প্ৰতিবাদৰ জৰিয়তে আমি ভাৰত চৰকাৰক আজি উনুকুৱাই দিম যে তেওঁলোকে অনতিপলমে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰি যিকোনো পৰ্যায়তে হওক যাতে ইয়াৰ এটা সুস্থ সমাধান কৰে আৰু আমাৰ হিন্দুসকল তাতে সুৰক্ষিত হৈ আৰু স্বাভিমান লৈ জীয়াই থাকিব পাৰে, নিজৰ সম্পত্তি লুণ্ঠন নহয় আৰু নিজৰ নাগৰিক অধিকাৰ আৰু মৌলিক অধিকাৰ যিটো আছে লংঘন নহয়। আমি তাৰ কাৰণে ভাৰত চৰকাৰক আজি ইয়াৰ জৰিয়তে আহ্বান জনাম। আজিৰ এই প্ৰতিবাদৰ জৰিয়তে ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক কি ধৰণৰ আপোনালোকে পদক্ষেপ গ্ৰহণ কৰাটো বিচাৰে? প্ৰথম কথা হৈছে আমাৰ চিৰাং জিলাৰ লোকজাগৰণ মঞ্চৰ উদ্যোগত আজি চিৰাং জিলাৰ লগে লগে গোটেই অসমতো আজি এই বাংলাদেশৰ সনাতনীসকলৰ ওপৰত যি অত্যাচাৰ তাৰ কাৰণে প্ৰতিবাদ কৰা হৈছে। মই বিশেষকৈ বাংলাদেশ চৰকাৰক তীব্ৰ প্ৰতিবাদ জনাওঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিওঁ যে সনাতনীসকলৰ ওপৰত বা মাইনৰিটিসকলৰ ওপৰত যি অত্যাচাৰ চলাইছে অতি শীঘ্ৰে তেওঁলোকে বন্ধ কৰিব লাগে। তেওঁলোকৰ 71 চনৰ আন্দোলনৰ কথা তেওঁলোকে মনত ৰাখিব লাগে যে তেওঁলোকৰ
এই বাংলাদেশখন স্বাধীন কৰোঁতে ভাৰতবৰ্ষৰ আটাইতকৈ বেছি ভূমিকা আছিলে তেওঁলোকৰ বাংলাদেশৰ নাগৰিকসকলতকৈ বেছি ভূমিকা ভাৰতৰ চৰকাৰৰ আছিলে, ভাৰতৰ সৈনিকসকলৰ আছিলে, ভাৰতীয়সকলৰ আছিলে। এই কথাটো তেওঁলোকে পাহৰি যাব নালাগে। আৰু তেওঁলোকে বিভিন্ন সময়ত যেনেকৈ মাইনৰিটিসকলৰ অত্যাচাৰ কৰিছে, কিন্তু ভাৰতবৰ্ষত যথেষ্ট পৰিমাণে বাংলাদেশতকৈ বেছি পৰিমাণে মাইনৰিটি আছে। তেওঁলোক বাংলাদেশত মাইনৰিটি ভাইসকলে যেনেকৈ সুৰক্ষিত নহয়, তেনে তুলনাত ভাৰতবৰ্ষত থকা মাইনৰিটি ভাইসকলে তেওঁলোকৰ তাতে যিসকলে মেজৰিটি, তেওঁলোকে আমাৰ ভাৰতবৰ্ষত মাইনৰিটি হিচাপে আছে, তেওঁলোক সেই বাংলাদেশৰ মেজৰিটিসকলতকৈ ভাৰতবৰ্ষৰ মাইনৰিটিসকলে বেছি সুৰক্ষিত আছে। আজি আমি দেখিছোঁ যে তেওঁলোকে প্ৰতিবাদৰ নামত বিভিন্ন সময়ত স্কুল কলেজক ধ্বংস কৰিছে। এইটো অকল ভাৰতবৰ্ষ নহয় বা গোটেই বিশ্বই তেওঁলোকক প্ৰতিবাদ জনাইছে। আৰু এইখিনি গোটেই এছিয়া মহাদেশত এটা আটাইতকৈ অৰ্থনৈতিকভাৱে প্ৰভাৱ পৰিব। সেইকাৰণে ভাৰতবৰ্ষৰ হৈ ভাৰতীয় হৈ আমি নিবিচাৰোঁ যে এছিয়া মহাদেশটো পিছুৱাই থাকক। তেনে ক্ষেত্ৰত তেওঁলোকে এই বস্তুখিনি বন্ধ কৰিব লাগে। সনাতনীসকলৰ ওপৰত যি অত্যাচাৰ, এই অত্যাচাৰ তেওঁলোকে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। আৰু নহ'লে আমি গণতান্ত্ৰিক ভাষাৰে আমি আন্দোলন কৰি আছোঁ আৰু আমি এই আন্দোলন আমি অব্যাহত ৰাখিম। লাচিত সেনাৰ সভাপতি শৃংখল চলিয়াই কৈছে যে বাংলাদেশত যি হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে, অসমত আন্দোলন কৰাৰ কোনো যুক্তিসংগত নাই। চাওক, এইটো তেওঁৰ ব্যক্তিগত বিষয়। আমি সনাতনীসকলে মানৱতাক ৰক্ষা কৰাৰ কথা চিন্তা কৰোঁ। আমি যেতিয়া পূজা পাৰ্বণ কৰোঁ, তেতিয়া আমি নিজৰ ঠাইত পূজা পাৰ্বণ কৰিও আমি এটা কথাই কওঁ যে সৰ্বমংগল মংগলে। কাৰণ আমি নিজৰ ঠাইত পূজা পাতিলেও গোটেই বিশ্বৰ মংগল, সৰ্বক্ষেত্ৰত আমি বিশ্ব ব্ৰহ্মাণ্ডৰ মংগলৰ কথা আমি চিন্তা কৰোঁ। আমি গোটেই মানৱ সমাজৰ কথা চিন্তা কৰোঁ। আমি গোটেই জীৱ প্ৰতিকূলৰ কথা আমি চিন্তা কৰোঁ। সেইকাৰণে আমি প্ৰতিবাদ কৰিমেই। আমি অকল সনাতনীসকলৰ কাৰণে নহয়, মানৱতাৰ কাৰণে আমি প্ৰতিবাদ কৰিম। অকল মানৱতাৰ ভাষাৰে আমি প্ৰতিবাদ কৰি আছোঁ। কিন্তু যদি তেওঁলোকে বুজি নাপায়, এই প্ৰতিবাদ অব্যাহত থাকিব। কিন্তু অতি শীঘ্ৰে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে আজি চিৰাং জিলাৰ পৰা আমি আহ্বান জনাইছোঁ যে তেওঁলোকে অতি শীঘ্ৰে বন্ধ কৰিব লাগে। অন্যথা ভাৰত চৰকাৰো কিন্তু বহি নাথাকে।